Hello everyone, welcome back to our channel. Namaskar, আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালে আছে নিশ্চয়। আৰু আজি হৈছে 19 জুলাই আৰু কাইলে 20th শিৱাংগীবাৰ বাৰ্থডে আছে। সো এতিয়া বাজিছে 9টা মান বাজিছে এতিয়া আৰু এতিয়া মানে আমি কেক বনাই আছো মানে মায়ে মই অলপ কেক ৰেডি কৰি আছো আজি ৰাতি 12টা বজাত এক সাৰপ্ৰাইজ দিবৰ কাৰণে হোমমেড কেক এটা ৰেডি কৰি আছো। সো আপোনালোকক দেখাই যাম গুটেইখিনি। সো চাই থাকিব ভিডিওটো শেষলৈকে। আৰু এয়া এতিয়া মায়ে এইটো কেক বনাই আছে বেটাৰটো ৰেডি কৰি আছে মানে দুভাগ কৰি পেলাই কৰিছে। আৰু এতিয়া আমি ডিনাৰ কৰি আহিলো অখনি তেতিয়া এনে আছিলো তাৰপিছত ডিনাৰ কৰিলো এটা ডিনাৰ কৰি আহিলো আৰু এতিয়া কেকটো অলমোষ্ট ৰেডি তো বলকচোন চাই এনেকুৱা হৈছে। তাৰপিছত আপোনালোকক একেবাৰে ৰাতি 12টাত লগ পাম আৰু এতিয়া 10:30 মান বাজিছে তো তেতিয়া লগ পাম আৰু এতিয়া কিমান 5 মিনিটছ আছে এইটো চাও দেখা পোৱা নাই একো বাৰু দেখিছে কি বস্তু yeah, so 11:55 হৈছে। So এতিয়া কেনেকুৱা লাগিছে বাৰ্থডে গাৰ্ল মানে টু বি বাৰ্থডে গাৰ্ল আৰু হ'ব আৰু এতিয়া বেছি টাইম নাই 4 মিনিট আছে। নাই বজা নাই ভিডিও নাই 4 মিনিট আছে ওটা বনি থৈছে কিবা মান আছে 12টা বাজিলে হ্যাপি বাৰ্থডে থ্যাংক ইউ হ্যাপি বাৰ্থডে মই কেক কাটো ৰ কন্টিনিউ কলকাছন 5 মিনিট কৰি আছো ৰ 1 সেকেন্ড ৰ দুনে ব্লগ বনাই আছে ৰ বলিছো নাকি হ্যাপি বাৰ্থডে 12টা বাজিলে এতিয়া লেটস কাট দা কেক টু ইউ अगेन लॉकडाउन बर्थडे हैप्पी बर्थडे टू यू एंड फैक्ट टू बर्थडे डियर माइना हैप्पी बर्थडे टू यू আকৌ লকডাউন বাৰ্থডে হে কাৰণে ঘৰতে কৰিছো আৰু কিবা এটা লকডাউন এবাৰ লকডাউন মই ভাবা নাছিলো কিন্তু এবাৰ যে লকডাউন মই সঁচাকে মানে এক্সপেক্ট কৰা নাছিলো তই খালো हेलो एवरीवन আজি 20 জুলাই আজি মোৰ বাৰ্থডে হয় আৰু এতিয়া ৰাতিপুৱা 7:30 মান হৈছে। এতিয়া আমি যাবলৈ ওলাইছো মহামৃত্যুঞ্জয় মন্দিৰলৈ তো আপোনালোকক দেখাই থাকিম। ডোনা ৰেডি হৈ গ'ল অলমোষ্ট ৰেডি আৰু এতিয়া আমি গৈ আছো মন্দিৰলৈ আৰু এফালে ডোনা না এয়া আমি মন্দিৰ আহি পালোহি। এনে অকমান সোমাব নোৱাৰি ন মন্দিৰ বন্ধ আছে কোভিডৰ কাৰণে আঁতৰৰ পৰাই দেখাইছো আপোনালোকক। হাই ডোনা
গাইজ অথনি মন্দিৰৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল একচুৱেলি মোৰ গাটো ইমান এটা ভাল নহয় সেইটো কাৰণেও বাৰ্থডে চেলিব্ৰেট কৰা নাই আজি তেনেকৈ ঘৰতে মা মই পাপা ডোনা আমি কেইটাই আৰু কাকো মাতা নাই চেলিব্ৰেট বেলেগ এদিনহে কৰিম সেইদিনাখনো দেখুৱাম বাৰু আপোনালোকক আজি এনেই ঘৰতে আছোঁ আৰু এতিয়া ইভিনিঙেই হ'ল এতিয়া মই বহি আছোঁ আৰু আপোনালোকে চাব নেকি ডোনাই কি কৰিছে তাই এনেই ৰেডি হৈ আছোঁ ধুনীয়াকৈ লিপষ্টিক লগাই মেলি ঘৰতে দেখাই আছোঁ ৰ'ব এয়া লিপষ্টিক লগাইছা ভণ্টি মানে চেলিব্ৰেট কৰা নাই যদি অকণমান ভালকৈ ৰেডি গতিকে নিজৰ ভাল লাগে ন অঁ সেইকাৰণে ময়ো ড্ৰেছ এটা পিন্ধি লৈছোঁ আৰু এনেই আৰু ঘৰতে আৰু এয়া এতিয়া বাৰ বাৰ্থডে কাৰণে মায়ে প্ৰসাদ দিছিলে গোসাঁই ঘৰত আৰু এতিয়া এয়া আমাৰ ইভিনিঙৰ খানা আৰু তাৰপিছত আজি মই গোটেই দিনটো শুয়ে থাকিলোঁ কাৰণ মই আজি গাটো বহুত বেছি বেয়া আছিলে আৰু এতিয়া এয়া ঋতিশা বাই ভিডিঅ' কল কৰিছে ঋতিশাই ভিডিঅ' কল কৰিছে চাওক হাই চ' আজি ঋতিশা বা অহা নাই যিহেতু আজি আমি তেনেকৈ চেলিব্ৰেট কৰা নাই আজি মই যাব নোৱাৰিলোঁ শিৱাংগীৰ গাটো ইমান ভাল নহয় চ' আমি নেক্সট উইক চেলিব্ৰেট কৰিছোঁ ছানডে একেলগে তেতিয়া লগ পাম আৰু আমি ভালকৈ চেলিব্ৰেট কৰিম আৰু সেই ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অঁ ইয়াতে সেইটো ব্লগ আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া মই তাইৰ লগত কথা পাতোঁ ঠিক আছে আমি অলপ পিছত লগ পাম তেতিয়াহ'লে আকৌ তো এতিয়া 8:30 হ'ল এতিয়া চিকেন বনাম মানে পাপাই বনাব মই অলপ হেল্প কৰিম ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ একদম চিম্পল হয় লোকেল চিকেনৰ গ্ৰেভিটো জাষ্ট আমি কেনেকৈ বনাওঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বুলি ভাবিছোঁ সকলোৱেতো ঘৰত বনায় কিন্তু আমিনো কেনেকৈ বনাওঁ তাকে দেখাওঁ বুলি ভাবিলোঁ ইয়াতে তেল দিলোঁ আৰু তেলখিনি অলপ গৰম হৈ অহাত 1 চামুচ চেনি দিলোঁ এয়া দেখিছেই চেনিখিনি ৰঙা হৈ আহিছে আৰু তাৰপিছতে ইয়াতে দিলে কেইটামান গোটা জিৰা তাৰপিছতে ইয়াত দিব পিঁয়াজখিনি একদম সৰু সৰুকৈ কাটি লৈছিলে আৰু লগতে দিছে দুটা তেজপাত আৰু তাৰপিছত এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব মিডিয়াম ফ্লেমত দিয়েতো পিঁয়াজখিনি 3-4 মিনিটমান ফ্ৰাই কৰি ল'ব লাগিব এতিয়া দিলোঁ আদা নহৰু পেষ্ট এয়া আদা নহৰু পেষ্ট দিয়াৰ পিছত পিঁয়াজখিনি 5-6 মিনিটমান ফ্ৰাই কৰি ল'ম আৰু তাৰপিছতে ইয়াত দিম জলকীয়া গুড়ি আৰু হালধি জলকীয়া গুড়িটো আপোনালোকে নিজৰ জোখমতে দি ল'ব আৰু ইয়াতে আৰু এইখিনি ভালদৰে মিক্স কৰি পেলাই 2 মিনিটমান ভাজিব এয়া ইয়াতে চিকেনখিনি দি দিলোঁ আৰু তাৰপিছত এইখিনি ল' ফ্লেমত বা মিডিয়াম ফ্লেমত এইখিনি 2-3 মিনিটৰ কাৰণে ভাজি ল'ব আৰু তাৰপিছতে ইয়াত মছলাখিনি এড কৰিব ইয়াতে মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিছোঁ প্ৰায় 1 চামুচ আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰিব তাৰপিছতে ইয়াত ঢাকন লগাই পেলাই সিজিবলৈ দিব মাজে মাজে অকণমান লৰাইও থাকিব প্ৰায় 15 মিনিটমান ঢাকন লগাই পেলাই সিজিবলৈ দিব আৰু ইয়াতে আলু দি দিলোঁ সেইটো দেখুওৱা নহ'লে পিছে আৰু এয়া চাওক মাংস ধুনীয়াকৈ সিজি গৈছে তাৰপিছত এইখিনি অকণমান টাইম ফ্ৰাই কৰি ল'ব মিডিয়াম ফ্লেমত ৰাখি পেলাই ইয়াতে 1 চামুচ মিট মছলা দিলোঁ ইয়াতে চিকেন মছলা ইউজ কৰিব পাৰে তাৰপিছত ইয়াত দিম অলপমান টমেটো কেটচাপ এইটো কমপ্লিটলি অপশ্যনেল হয় আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু কাৰোবাৰ যদি ইচ্ছা নাযায় নিদি পেলাইও খাব পাৰে তেনেকৈও খাই ভালেই লাগে এনেকুৱা ষ্টিলৰ গিলাচৰ গৰম পানী 2 গিলাচ এড কৰিম ইয়াত এয়া উতলি আছে আৰু অলপ পানী পঢ়িব লাগিব এয়া আমি চিকেন গ্ৰেভিটো ইমানটো জোখতে ৰাখি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ বেছি ডাঠ কৰিবও পাৰে বা যদি অলপ জোল খাম বুলি ভাবে ইয়াতকৈ অলপ কম চিকেন বনাই হৈ গ'ল পাপাই বনাবলৈ লৈ আধাতে এৰি কিবা ইম্পৰ্টেণ্ট ফোন কল আহিলে পাপা গুচি গ'ল তাৰ মানে ফোন কথা পাতিবৰ কাৰণে তাৰপিছত মই আৰু মায়ে মিলি পেলাই বনালোঁ আৰু এইফালে চাওক আমাৰ ডোনা হাই গাৰ্ল তাই এনেকৈয়ে বহি ফোন টিপি আছে তেতিয়াৰ পৰা একো কাম বন নাইকিয়া মানুহৰ নিচিনা ন আৰু একোতো হেল্প নকৰে একোতেই হেল্প নকৰে তাই তো এতিয়া আমি ভাত খাম আৰু
আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ আৰু আপোনালোকৰ যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন হয় প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে যে আমাৰ আজিকালি ভিডিঅ'খিনিৰ একদমেই ভিউজ নাহা হৈছে ৰিচ নকৰা হৈছে নাজানো কি হৈছে তো প্লিজ আপোনালোকে শ্বেয়াৰ কৰি পেলাই আমাক হেল্প কৰক যাতে আৰু মানুহক ৰিচ কৰে ভিডিঅ'খিনিয়ে তো এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ আকৌ আহিম আন এটা ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ ষ্টে ছেফ বাই বাই